কাহিনীৰ আৰম্ভণি এজনী শিং নথকা গৰুৰ পৰা। 1966 চন। স্থান ডিফু। মোৰ বান্ধৱী আৰু সহকৰ্মী ববিতা তেতিয়া প্ৰাইমেৰী স্কুলৰ 4ৰ্থ শ্ৰেণীত। পৰ্বতীয়া উখুৰা-মুখুৰা ৰাস্তা, তাৰ মাজেদিয়েই ববিতা তাইৰ লগৰীজনীৰ লগত স্কুল যায়। লৰি-ঢাপৰি দুয়োজনী স্কুল পায়গৈ। স্কুল ছুটিৰ পিছতো দুয়োজনী একেলগে ঘৰলৈ আহে। এদিনৰ কথা, স্কুলৰ পৰা ববিতা বান্ধৱীৰ লগত ঘৰলৈ আহি আছে। সিহঁতে অহা-যোৱা কৰা ৰাস্তাটোত কোনোবা এটা ঠাইত এজোপা ডিমৰু গছ আছে। ডিমৰু গছজোপাৰ তলত ঢিপ এটা তুলি মুচি-কাচি সদায় বঙালী সম্প্ৰদায়ৰ বুঢ়ী এগৰাকীয়ে সেৱা-সৎকাৰ কৰে। তল-মূৰ কৰি সদায় প্ৰণাম কৰা ববিতাই দেখিছে। ছুটিৰ পিছত ঘৰলৈ আহি থাকোঁতে সেই ডিমৰুজোপাৰ কাষতে গৰু এজনী খেদা মাৰি আহিল। লগৰীয়াজনী দৌৰ মাৰিলে আৰু ববিতাক গৰুজনীয়ে খুন্দিয়াই বগৰাই দিলে। তাকে দেখি সিহঁতৰ পিছে পিছে আহি থকা শিক্ষয়িত্ৰীগৰাকীয়ে গৰুজনী খেদি ববিতাক উঠাই আনিলে। ববিতা ৰক্ষা পৰিল। ছিটিকি পৰা কিতাপ-ফলি বেগ সামৰি-সুতৰি শিক্ষয়িত্ৰীগৰাকীয়ে ববিতাৰ হাতত তুলি দিলে। সেই শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল চুঙী বাইদেউ। তাই সেই বয়সত সিমানেই জানিছিল। আন এদিনৰ কথা, সিদিনা আছিল শনিবাৰ। স্কুল ছুটি সোনকালে হৈছে। ববিতা আৰু তাইৰ লগৰী দুয়ো একেলগে স্কুলৰ পৰা আহি আছে। ৰাস্তাত সেইদিনাও ডিমৰু গছৰ তলত বঙালী বুঢ়ীগৰাকীয়ে চাকি-বন্তি ধূপ লগাই সেৱা কৰি আছে। সেইখিনি ঠাইতে গৰুৱে খুন্দিয়াইছিল বাবে তাই সেইখিনিত চাই-চিতি আছে। তেনেদৰে চাওঁতেই তাই দেখিলে ডিমৰু গছৰ গাটোত আউজি কৃষ্ণ ৰৈ আছে। বুঢ়ীগৰাকীয়ে তল-মূৰ কৰি সেৱা কৰি আছে। কৃষ্ণৰ গাৰ পৰা ৰশ্মি বিকিৰণ হৈছে। সুন্দৰ চেহেৰাৰ ওখ-পাখ, হাতত বাঁহী লৈ হাঁহি আছে ববিতালৈ চাই। ইমান সুন্দৰ চেহেৰা। তাই কৃষ্ণৰ ছবিটো যেনেকুৱা দেখে ঠিক তেনেদৰেই। কৃষ্ণ ইমান সুন্দৰ আৰু ববিতালৈ চাই হাঁহি আছে। লগৰজনীয়ে এইবোৰ দেখি আকৌ দৌৰ মাৰিলে, কিন্তু ববিতাই চায়েই থাকিল। তাই মোক কোৱা মতে আমি কৃষ্ণক যেনেকুৱা কল্পনা কৰোঁ ঠিক একেই। ইমান ধুনীয়া। মই বহুত সময় চালোঁ। ঘৰলৈ আহি মা, দেউতা, বাইদেউ সকলোকে ক'লোঁ। কোনেও বিশ্বাস নকৰিলে। এতিয়াও তাই সেই কৃষ্ণৰ কথা ভাবি থাকে। তাইৰ লগৰীয়াজনী গুৱাহাটীত আছে। লগ পালে দুয়োজনীয়ে কৃষ্ণ দেখা কথাটো স্মৰণ কৰে আৰু তাই এতিয়াও সেই ডিফুৰ সেই জেগাডোখৰলৈ যাবলৈ বহুত মন কৰি আছে আৰু সেইকাৰণে মই ক'লোঁ যে তোৰ লগত ময়ে যাম এদিন, সেই জেগাটো মই চামগৈ। এই কাহিনী মোক ববিতাই কৈছে। তাই মোৰ লগতে, মোৰ কাষতে সদায় মোৰ গাড়ীতে স্কুললৈ যায় আৰু যাওঁতেই এই কথাবোৰ কয়। আজি মই আকৌ সুধিলোঁ আৰু আপোনালোকক জনালোঁ।